হয় নমস্কাৰ আজি মই ইয়াত উপস্থিত আছোঁ আজি ইয়াত এটা মাল্টি স্পেচিয়েলিটি কেম্প আয়োজন কৰা হৈছে NHMৰ তত্বাৱধানত ইয়াত আছে আমাৰ ডক্টৰ প্ৰাণকান্ত ভট্টাচাৰ্য আমাৰ প্ৰিন্সিপাল ইয়াত লগতে শিক্ষক শিক্ষয়িত্ৰী NHM আৰু জালাখন চিকিৎসা কেন্দ্ৰৰ পৰা যিসকল ডক্টৰ আহিছে তেওঁলোকে আজি ইয়াত বিশেষভাৱে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষাৰ কাৰণে উপস্থিত হৈছেহি আজি গোটেই দিনজোৰা কাৰ্যসূচীত তেওঁলোকৰ বিভিন্ন বিভাগৰ লোক আহিছে ENT হওক ডেণ্টিষ্ট হওক অবষ্টেট্ৰিক্স হওক গাইনকলজি কাউন্সেলৰ ইত্যাদি তেওঁলোকে আহি আজি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰিব তেওঁলোকৰ কি অসুবিধা আছে গোটেই স্বাস্থ্য তেওঁলোকৰ অভাৰঅল স্বাস্থ্যৰ ভালৰ কাৰণে তেওঁলোকক এডভাইচ দিব আৰু যদি কিবা কাৰোবাৰ মেজৰ অসুবিধা পাইছে ডেভেলপমেণ্ট ডিলেজ হওক বাৰ্থ ডিফেক্টছ হওক কিবা থ্ৰেটেনিং ডিজিজ হওক সেইবোৰ তেওঁলোকে ৰেফাৰ কৰিব গতিকে সেই এনেদৰে আজি কাৰ্যসূচী RBSK আণ্ডাৰত হৈ আছে যিটো ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰম আৰু ইয়াত সহযোগ কৰিছে NHMৰ যিসকল অফিচিয়েলছ আছে এনেকৈ 6টা খণ্ডতে আমাৰ আজি বাক্সা জিলাত গতিকেই নহয় সমগ্ৰ অসমতে আজি এই কাৰ্যসূচী হাতত লোৱা হৈছে এই কাৰ্যসূচীটো আজি ৰূপহীয়া হাইস্কুলত প্ৰথমবাৰত লোৱা দেখা পাইছে আৰু ক'ত লোৱা হৈছে আজি ইতিমধ্যে ইয়াত 6টা ব্লকত লোৱা হৈছে এতিয়া মায়ংপাৰা আমাৰ বাপুজি LP স্কুলখনো আছে মই এতিয়া তালৈ প্ৰস্থান কৰিম তাতো আমি তেনেদৰে এটা মাল্টি স্পেচিয়েলিটি কেম্প আয়োজন কৰিছোঁ